दिल्लीनिफ्राय फैनाय गिबि रेलगारिया आसामाव सौफैबाय। हादोर नाङैनो साग्लोबसारनाय गिख्रंथाव भाइरास कर'ना भाइरासनिफ्राय रैखाथि मोननो थाखाय हादोरनि गाहाय मन्थ्रि नरेन्द्र मोदीआ भारत नाङैनो सेथि, नैथि, थामथि आरो ब्रैथि खोलोबनि लकडाउन फोसावनायनि गोहोमाव गुबुन गुबुन रायजोआव थाबथानानै थानाय सुबुंफोरखौ मिरु सरकार हादोरसा सरकारा गुबुन गुबुन राहाजों लाबोनायनि थांखि आजावनायनि उनाव दिल्ली फारसेनिफ्राय डिब्रुगड़ थांनाय 02424 स्पेशल राजधानी एक्सप्रेस रेलगारिया आसामाव सौफैबाय। दिल्लीनिफ्राय आसाम फारसे फैनाय गिबि रेलगारिया क'क्राझार रेलवे स्टेशनाव मोनाबिलि समनि 7 रिंगायाव सौफैयो आरो हादोरनि गुबुन गुबुन रायजोनिफ्राय फैनाय सुबुंफोरखौ सा 29 सुबुंफोरखौ क'क्राझार रेलवे स्टेशनाव आसामनि सुबुं अनसाय बिफाननि मन्थ्रि प्रमिलारानी ब्रह्मआ आर'नाइ जांख्रिनानै बरायो आरो साफ्रोमखौबो देहा आनजाद नायनायनि गेजेरजों क'क्राझाराव लाखिथानाय क्वारेन्टाइन सेन्टाराव 14 सानसिम लाखिथ'नाय जायो। বৃদ্ধি হৈ আছে। আমি আশা ৰাখিছিলোঁ কমি যাব, কিন্তু বৃদ্ধি হৈ গৈ আছে। এইটোৰ কাৰণে আমি যথেষ্ট উদ্বিগ্ন। এইকাৰণে আমি বেছি সাৱধান হোৱাটো অতি প্ৰয়োজন বুলি ভাবিছোঁ। লকডাউনত থাকি পেলাই যিবিলাক গাইডলাইন আমাৰ চৰকাৰে দিছে, ভাৰত চৰকাৰে যিখিনি গাইডলাইন দিছে, সেই গাইডলাইনটো সকলোৱে আজি মানি চলিব লাগিব। সেইটো মই আহ্বান সকলো ৰাইজলৈ ৰাখিছোঁ, যাতে আমি নিজকে বচাব পাৰোঁ আৰু আমাৰ লগত থকা সকলো পৰিয়ালৰ সকলো ব্যক্তিসকলক বচাব পাৰিম। আমাৰ সমাজখনৰ সকলো ব্যক্তিক আমি এনেকৈ ডিচিপ্লিনত থাকিলেহে আমি বচাব পাৰিম আৰু কৰোনা ভাইৰাছৰ লগত আমি যুঁজ কৰি পেলাই আমি জয়ী হ'ব পাৰিম। সেইকাৰণে আহ্বান জনাইছোঁ, যিহেতু মানে কেছটো অলপ চিৰিয়াছ হৈ আহিছে, গতিকে আমাৰ অসমখনক আমি বচাব লাগিব। অসমখনক বচোৱাৰ লগতে ভাৰতবৰ্ষখনক আমি বচাব লাগিব। সেইকাৰণে আমি অতি সাৱধান হোৱাটো অতি প্ৰয়োজন। বাইদেউ, যিবিলাকৰ ঠাইত ইতিমধ্যে কোৱাৰেণ্টাইন চেণ্টাৰ বনোৱা হৈছে, এই অঞ্চলখনৰ ৰাইজসকল তেখেতে শংকাত পৰিছে, আমাৰ তাত বেমাৰ আহিব নেকি? হয়, এইটো অকল আমাৰ কোকৰাঝাৰত নহয়, সকলো ঠাইতে হৈছে, গুৱাহাটীতো হৈছে, চবতে হৈছে। অসমৰ হেডকোৱাৰ্টাৰ ৰাজধানী গুৱাহাটীতো তেনেকুৱা ধৰণৰ হৈছে। গতিকে আমি ৰাইজক আমি বুজাব লাগিব যে আপোনালোকে মানে বাহিৰৰ পৰা অহা মানুহ বুলিয়ে মানে ভয় কৰি আঁতৰত থাকিব নালাগে। তেওঁলোকক বুজাব লাগিব, সান্তনা দিব লাগিব। আমি তেওঁলোকক সান্তনা দিব লাগিব যাতে তেওঁলোকৰ মনোবলটো ভাঙি নাযায়। সেইটোৰ কাৰণে আমি কাম কৰিব লাগিব। আমি তেওঁলোকক কেনেকৈ আমি ভাললৈ আনিব লাগে, যদি ইনফেক্টেড মানুহ আছে তেওঁলোকক আমি ভালকৈ শুশ্ৰূষা কৰি পেলাই কেনেকৈ মানে কৰোনাৰ পৰা মুক্ত কৰিব পাৰিম, সেইটোহে আমি চেষ্টা কৰিব লাগিব। বাহিৰত থকা যুৱকসকলে আমাৰ নিজৰ মাতৃভূমিত তেওঁলোকে আহি পাবহি আৰু ৰাস্তাৰে আহিছে, হাইৱে আহি আছে, নিজে নিজে গাড়ী লৈ পেলাই আহিছে, কিছুমানে বাছ লৈ আহিছে, কিছুমানে সৰু গাড়ী লৈ আহিছে, মানে যোন যি পাৰে আৰু তেনেকেই তেওঁলোকে আহি আছে। তো কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো যিহেতু মানে ৱেষ্ট বেংগলৰ বৰ্ডাৰ হয়, মানে বেলেগ ষ্টেটৰ বৰ্ডাৰ হয়, গতিকে কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো ইমান মানে বেছি প্ৰেছাৰ পৰিছে। সেইকাৰণে আমাৰ বিষয়াসকলেও যথেষ্ট তেওঁলোকেও কৰিছে, কিন্তু আমি ইয়াত সাৱধান হ'ব লাগিব যে যি যেনেকৈ আহিছে তেনেকৈ আহিছে বুলি একেটা ঠাইত আমি থ'ব নালাগে। ষ্টুডেণ্টবিলাক আহিব আৰু কিছুমান তীৰ্থযাত্ৰী আছে, কিছুমান মানে ট্ৰিটমেণ্টত গৈছে, সেই ট্ৰিটমেণ্টত যোৱা মানুহবিলাকক, তীৰ্থযাত্ৰাৰ কাৰণে যোৱা মানুহবিলাকক আৰু ষ্টুডেণ্টবিলাক য'ত বাহিৰত মানে বেলেগ ষ্টেটত তেওঁলোকে পঢ়া শুনা কৰি আছিল, তেওঁলোকে আজি আহি পাইছে। প্ৰথম আমাৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীও আহি আছে, কিন্তু তেওঁলোককতো কোৱাৰেণ্টাইনত ৰাখিব লাগিব। কিন্তু সেইকাৰণে মই কৈছোঁ, সেইকাৰণে মই আগৰ পৰা এইটো খুব সাৱধান হৈছোঁ যে ষ্টুডেণ্টক আমি ছেপাৰেট কৰি ৰাখিব লাগিব। আৰু যিবিলাক লেবাৰ কৰি পেলাই তেওঁলোকে নিজৰ পৰিয়ালক মেইনটেইন কৰি আছিল, তেওঁলোক
যদি সৎজনৰ পৰা আহিছে যেনেকৈ মহাৰাষ্ট্ৰৰ পৰা আহিছে বা দিল্লীৰ পৰা আহিছে গুজৰাটৰ পৰা আহিছে তেতিয়াহ'লে তেওঁলোকক আমি ছেপাৰেট ৰাখিব লাগিব মানে দিল্লীৰ পৰা অহা মানুহবিলাকৰ লগত কেৰেলাৰ পৰা অহা মানুহ বা গোৱাৰ পৰা মানুহ আহিছে তেওঁলোকক আমি মিক্স আপ কৰি ৰাখিব নালাগিব কাৰণ গোৱাটো ছেফ আছে ছিকিম ছেফ আছে এই গতিকে এইবিলাক কিছুমান ষ্টেট আছে যি ষ্টেটত মানে কৰোণাই ইমান প্ৰভাৱ পেলাব পৰা নাই সেই ষ্টেটবিলাকৰ পৰা অহাটো আমি ছেপাৰেটে ৰাখিব লাগিব সেই গতিকে মই আমাৰ বিষয়াসকলৰ লগত আলোচনা কৰিছোঁ আমি অৱস্থা বুজি পেলাই তেওঁলোকক আমি ছেপাৰেট ক্লাছ ক্ৰাইটেৰিয়া বনাই পেলাই ছেপাৰেট কৰিব বিচাৰোঁ মানে তিনিটা কেটেগৰী কিছুমান পেচেণ্ট আহিব পাৰে কিছুমান তীৰ্থযাত্ৰা কৰা মানুহবিলাক আহিব পাৰে আজি আহি পাইছে এটা টীম তেওঁলোকক মানে একেলগে থ'ব বিচাৰিছে কিন্তু আমিতো তেওঁলোকক একেলগে থ'ব নোৱাৰোঁ কাৰণ দিল্লীৰ পৰা অহা মানুহৰ লগত মহাৰাষ্ট্ৰৰ পৰা অহা মানুহবিলাকৰ লগত আমি একেলগে থ'ব নোৱাৰোঁ কাৰণ মহাৰাষ্ট্ৰ বেছি এফেক্ট হৈছে দিল্লীত মানে দৈনন্দিন ওলাই আছে গতিকে আমি তেওঁলোকক মহাৰাষ্ট্ৰ দিল্লীৰ লগত আমি একেলগে নথওঁ ছেপাৰেট কৰি পেলাই তেওঁলোকক যাতে আমি বচাব পাৰোঁ ইনফেকশ্যনৰ পৰা যাতে আমি বচাব পাৰোঁ তাৰ কাৰণে আমি ছেপাৰেট কেটেগৰী বনাই পেলাই আমি তেওঁলোকক আমি কোৱাৰেণ্টাইন চেণ্টাৰত পঠিয়াই দিওঁ সেইটো মই কৈছোঁ তেওঁলোকে আজি মানি লৈছে আৰু যিসকল তীৰ্থযাত্ৰী তেওঁলোক বামুণ পৰিয়ালৰ মানুহ হয় সেইকাৰণে তেওঁলোকৰ নিজৰ গাঁওখনত যিটো ME স্কুল আছে সেই ME স্কুলখনলৈ মই দিবলৈ অনুমতি দিব বিচাৰিলোঁ আৰু তেওঁলোকে এতিয়া অনুমতি দিব